মানে চেলেঞ্জটো ৰেডি কৰিবলৈ ওলাইছোঁ। তো এইফালে চাওক গিলাচত পূৰা ভৰাই লৈছোঁ। তো চেলেঞ্জ পূৰা তামাম আৰু মানে 30 ছেকেণ্ড টাইম দিয়া হ'ব। 30 ছেকেণ্ডত মানে যে গিলাচ খাব পৰা আৰু ষ্টাৰ্ট কৰ। ৰেডি কৰ ৰেডি ষ্টাৰ্ট কৰ খাদি তই গ্লাস খাদি আৰু গ্লাস খাদি কোনা আৰু গ্লাস খা নৰং আৰু খাবা টাইম আপ গাড়ী উঠি যাব দে মাৰ আবে এই ভাই গোটে 10 ওয়াও নরে আঠান বেলা পুৰা খা মজা আছে খাই বাল ভূমি উবে লাগে পানি মার পেট ফুল হয়ে যায় মার পুরো কথাই না খালি না পানি আছে তো এরকম তোরা এখানে পেট ফুল পিংকে দিবি দে একো না না এবারে নিলাম খাই গ্লাস খা উইনার আৰু এইফালে পুৰা খাইছে লাষ্টৰ মানে ৰৈ গ'ল পুৰা খাইছে চাওক কেনে কেনে এইফালে গুড মৰ্নিং বঢ়িয়া তো চেলেঞ্জ চাই কেনেকুৱা লাগিল ক চেলেঞ্জ চাই কিমান আছিলে তই ইটো তিনিতে হাৰি গেলি এনে বহুত লেভেল দি থাকা আৰু এইফালে কেনে কেনে বঢ়িয়া আৰু এইফালে আমাৰ কেনে চেলেঞ্জটো কৰি পেট ফুল হ'ল নেকি সো মাংস মই পালো এপোৱা ঠিকে আছে এইটো উইনাৰ হিচাপে থেংক ইউ পেটটো ফুল আৰু এইফালে কেনে কিমান গিলাচ খাব বুলি ক'লি 6 গিলাস মাৰি 6 গিলাচ পুৰা পেট ফুল আৰু নেগেল আৰু